নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱিকা দেৱীয়ে মোৰ চেনেল পল্লৱিকা নাথলৈ আপোনাক আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ঘৰতে লগা ভেন্দি কেইটাৰে আপোনালোকক অকণমান চব্জি বনাই দেখাম। কেনেকুৱা নহয় বাৰু নাজানো। মোৰ আৰু মোৰ ল'ৰাৰ এইটো চব্জি খুবেই প্ৰিয়। তথাপি আপোনালোকৰো ভাল লাগিব পাৰে বাৰু। মোৰ ভিডিঅ'টো চাই আপোনালোকে মোক ক'ব ভাল লাগিছে নে বেয়া লাগিছে, আৰু যদি ভাল লাগিছে বুলি ভাবে এদিন বনাই খাই চাব। অতি সহজ বনাবলৈ। আৰু আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মোৰ আজি ল'ৰাই বনোৱা কিবা এটা ভাল লগা, মোৰ খুবেই ভাল লাগিছে। আপোনালোকক দেখাইছোঁ, কিনো দেখাইছোঁ এইটো চাব, আৰু সেইটোৰ ওপৰতো আপোনালোকে এটা কমেণ্ট কৰিব ভাল লাগিছে বা বেয়া লাগিছে। বাৰু আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকণ ভেন্দি, এইটো এটা অকণমান মিডিয়াম চাইজৰ বিলাহী, আৰু এইটো এটা ডাঙৰ পিঁয়াজ। ইয়াতে লৈছোঁ অকণমান এইটো কি ধনিয়া বুলি কয় আপোনালোকে, এইটোতো আমি কওঁ বঙালী ধনিয়া বুলি কওঁ, আৰু কিছু মানুহে মান ধনিয়া বুলিও কয়। আৰু এইটো অকণমান এইকণ নেমু, ইয়াতে আছে অকণমান ডালচেনি, লং আৰু জালুক, অকণমান এডোখৰ আদা, আৰু নিজৰ নিজৰ সোৱাদ অনুসৰি হালধি আৰু নিমখ। এইকণত এতিয়া এইকণত ভেন্দি তেনেই কেইটামান, 5টা আছিলে মাত্ৰ, তাকে আৰু ভণ্টিয়ে চিঙি দি পঠাইছে। গতিকে এইকেইটাকে ভাল লগা চব্জিকণ বনাম। এইকণ নেমু প্ৰথমতে এই নেমুকণ ইয়াতে চেপি দিম, আৰু নিমখ হালধি আৰু নেমুকণ চেপাৰ পাছত নিমখ হালধি সানি নেমুকণ চেপাৰ পাছত এইখিনি অলপ সময়ৰ কাৰণে ঢাকি থ'ম। এয়া মই নেমুকণ চেপি দিছোঁ, যিকণ নেমু দিয়াৰ কাৰণে বস্তুখিনি ভেন্দিৰ যিটো আঠা আঠা ভাৱ সেইটো নাইকিয়া হ'ব। হালধি আৰু নিমখ, অকণমান সময় 2 মিনিটমান থৈ দিম। এতিয়া মই এইটো বিলাহীটো মিক্সিত মাৰি ল'ম, আৰু পিঁয়াজ আৰু জালুক, ডালচেনি আৰু এইকণ লং, আদা, এইখিনি একেলগে মিক্সিত মাৰি ল'ম। এতিয়া মোৰ কেৰাহী গৰম হৈছে, তাতে এতিয়া মই তেল দিম, অকণমান দিম, বেছি নিদিওঁ তেল। আৰু ভেন্দিখিনিও 2-3 মিনিট হৈ গৈছে ঢাকি থোৱা, গতিকে এতিয়া তেলত বহাই দিম। জুইটো কমাই থ'ম। ঢাকোন লগাই দিম, আৰু অলপ সময় 2-3 বাৰ লৰাই কৰি সেইখিনি কাঢ়ি দিম। এয়া মোৰ ভেন্দিকণ হৈ গৈছে। এতিয়া ইয়াত পিচি লোৱা পিঁয়াজ আৰু মছলাকণ দি দিছোঁ। এতিয়া অকণমান জুইডাল বেছিকৈ দিম।
অকণমান ঢাকি দিম। অলপ সময় ঢাকি নিদিওঁ, পানীখিনি সজোৱালৈকে অলপ লৰাই থাকিম। এয়া মছলাখিনি শুকাই গৈছে, এতিয়া পিচি লোৱা বিলাহীটো দি দিম। আৰু জুই বেছিকৈ দি দিম। কি এইফালে ছোৱালী আহিছে, মোৰ ক'ব এতিয়া কিবা এটা ভাল লাগিছে বা বেয়া লাগিছে বুলি। ভাল লাগিছে বোলে, তাই কৈছে। এতিয়া জুই অলপ সময় এনেকৈ বেছিকৈ দি লৰাই থাকিম। এয়া মোৰ ভেন্দি আৰু বিলাহীৰ চব্জি হৈ গৈছে। যিহেতু এতিয়াই নাখাওঁ, গতিকে ইয়াৰ পৰা নমাই থৈ দিম। এয়া চাওক, এয়া মোৰ হৈ গ'ল। এতিয়া ইয়াত দিম মই এই কাটি লোৱা ধনিয়া কেইটা। এয়া দি দিছোঁ। এয়া মোৰ ভাজি হৈ গ'ল। এইটো যদি আপোনালোকৰ ভাল লাগিছে, নিশ্চয় আপোনালোকে বনাই খাব আৰু খুব টেষ্টি হয় কিন্তু দেই। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আহক এতিয়া মোৰ ল'ৰাই আপোনালোকক কি বনাই দেখুৱালে সেইটো চাওঁ। पैरेट का आउटलाइंस रेडी हो चुके हैं। अभी हम इसको कलर से भरने वाले हैं, मतलब कलर करने वाले हैं बिल्कुल इसके तरह। तो चलिए करते हैं कलर स्पीड मूड में।
पिक्चर में आपको कौन कौन से गलती नज़र आए वो ज़रूर बताइएगा, और कौन सा पिक्चर सबसे अच्छा लगा वो भी ज़रूर बताइएगा। ये मेरा आज का है और ये पहले वाला है। कैसा लगा कमेंट में ज़रूर बताइएगा।